চিএম ছাৰ আহক বহকচোন বহক বহক এই আপোনাৰ লগত বডিগাৰ্ডো আহিছে হয় হয় দে এতিয়া আপুনি আহোঁতে কিবা কিবি কষ্ট হৈছিলে নেকি বাটত মোৰ কষ্ট কোনে ভালে আহিছে এই আমাৰ মাজত আহিছে গামোচা পিন্ধাবলৈ বিক্ৰী কৰিলা সকলোৱে এটা হাত ধৰি সুন্দৰ মাৰিব লাগে আপুনি আপুনি দুআষাৰমান ক'ব লাগে এই লেটিংটো চৰকাৰী লেটিং হয় 10টা ওপৰত কমেণ্ট 10টা ওপৰত এই লেটিংটো বনোৱা হৈছে প্ৰয়োজন হয় মানুহক লগত এইটো 5 ইঞ্চি দিয়া হৈছে আমি এইবাৰ আমি 5 ইঞ্চি দিবা হ'ব 5 ইঞ্চি দিবলৈ আপুনি চেষ্টা কৰিব চেষ্টা কৰিম মানে আৰু আপুনি দুআষাৰমান কওকচোন আৰু মানে এই লেটিংটোত আমি মই মানে এতিয়া চাব বিচাৰিছো মানুহক দেখুৱাব বিচাৰিছো ইয়াত 5 ইঞ্চি আগলৈ মই 5 ইঞ্চি কৰিম এতিয়া কাৰণে মই 3 ইঞ্চি কৰিছো আৰু চাই আপুনি বাহিৰটো প্লাষ্টাৰ কৰি দিব নাই বাহিৰটো প্লাষ্টাৰ কৰি দিম অহা বাবা কৰি দিব সেইটো চিয়ৰ চিয়ৰ আৰু আপুনি চাই এই লেটিং অকণমান ডাঙৰ কৰিবলৈ আপুনি চেষ্টা কৰিবচোন ঠিক আছে পাৰিবতো এতিয়া লেটিং ডাঙৰ আহিছে 3টামান আহিছে লগতে গা ধোৱা আহিছে ঘৰ গা ধোৱাব আহিছে আচ্ছা আৰু কওকচোন আৰু সিমান বিষয়ে নাই অহা নাজানে ছাৰৰ বিয়া লাগিছে ছাৰে পানী অৰ্ডাৰ দিছে এয়া আমাৰ মাজত বিক্ৰী কৰিলে পানী লৈ আনিছে এক মিনিট ঠিকে আছে খাই কেনেকুৱা পাইছে পানীটো মিলাই লোৱা পানীটো এই খাওঁটো যে দেখিছে নাই এই খাওঁটো পাই এই জাষ্ট আপুনি অৰ্ডাৰ দিয়া কিনা পানী দোকানত নাই মানে এই জাষ্ট খালৰ পৰা পানীটো লৈ আনিছো চাহ টেষ্টটো ভালে পাইছে কথাটো কি হ'ল খুব বৰষুণ দিলে সেই বৰষুণ দিয়া মানে খাওঁটো গোটেই মানে পানী ভৰি গ'ল সেইকাৰণে চাহ খাব পাৰে চাহে যেতিয়া লেটিংটো উদ্বোধন কৰিব বিক্ৰী কৰিবা আপুনি অকণমান আগুৱাই যাব লাগে এয়া চাহৰ এখন ধুনীয়া চুৰি এয়া এতিয়া চাহে লেটিং উদ্বোধন কৰিব সকলোৱে এটা হাত চপাই মাৰিব লাগে চাহ আপুনি এতিয়া বহিব পাৰে আসন গ্ৰহণ কৰক এতিয়া এয়া আমি খাদ্য এতিয়া আমি গৈছো আপুনি এতিয়া পতা হৈ গ'ল এতিয়া বিতনি এয়া আমি চাইডত থৈ দিছো ছাৰ এতিয়া আপুনি ছাৰ লেটিংটো অকণমান টেষ্ট কৰি দিয়ক আপুনি অকণমান টেষ্ট কৰি দিব প্ৰথমতে মই টেষ্ট কৰি ল'ব লাগিব সব ঠিকে আছে আপুনি যাব পাৰে এতিয়া যাব পাৰে হয় ছাৰ এতিয়া আপুনি টেষ্ট কৰিব পাৰিব আপোনাৰ বডিগাৰ্ডৰ টেষ্ট কৰি আহিলে এতিয়া আপুনি যাওকচোন এতিয়া যাওকচোন ভিতৰলৈ আপুনি bam 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 হেল্ল' হেল্ল' কোনে কৈছে আজি মই বেলেগ এটা লেটিঙত হাগিব আহিছো এটা হাগি আছে আপুনি মই আজি বেলেগ এটা উদ্বোধন কৰি আছো মই কাইলৈ পাৰিম আজি কোনো পৰ্যায় নহ'ব ৰাতি হ'লেও মই নহওঁ আজি ঠিক আছে এতিয়া হ'লে কাটিছো কিমান কোন আপুনি লেটিংটো হাগি কেনেকুৱা পালে ইমান শকত লেটিংটো বনাই দিছে আমাৰ মানুহকেইটাই এইটো বডিগাৰ্ডে ভালকে নেচাই আকৌ ঠিকে পালে হাগাটো হাগি মেলি একদম পুৰা আৰাম পাইছে আৰাম মানে হ'ব ছাৰ এতিয়া মই চেক কৰি আহোঁ হ'ব
ভাঙা পৰি গা অ ছাৰ এই বিক্ৰী কৰিলা তুমি এইটো ধৰাচোন মাইকটো মই কৈছো এই ফোনটো বিক্ৰী কৰিলা তুমি যাবানে যাবা মাজকচোন আপুনি ইমান দেৰি কৰিছিলে বিয়া আপোনাৰ ইমান দেৰি লাগিলে যে কেলে ৰাতি বিয়া খালে শয়নকত কালি বিয়া খালে নি আপুনি তেতিয়াহ'লে ইমান দেৰি লাগিল যে আপোনাৰ হ'ব বা একো নাই বাৰু আপুনি লাষ্ট নক'ব বাৰু লাষ্ট কৈছে বাৰু এই চাহ আগত ক'বলৈ ছাৰ ছাৰ এতিয়াতো আপুনি ঠিকে ক'লে তাৰপিছত ঠিক আছে যায় নি ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব